নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আসাম টেকনিকেললৈ। আজি ভিডিঅ'টো টেকনিকেল ভিডিঅ' নহয়। আজি ভিডিঅ'টো এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'ম, যেটো হয়তো আপুনি জানে কিন্তু জানিও আপুনি একো কৰিব পৰা নাই। কিন্তু আমাৰ ইউটিউবাৰ হিচাপে এটা আমাৰ কৰ্তব্য থাকে, যেটো ইউটিউবাৰ বুলি কোৱা নাই, এটো আপোনালোকৰ সকলোৰে এটা দায়িত্ব হয়, যেটো আমাৰ অসমীয়া সমাজখনক বচাবলৈ। মানুহৰ কি হয়, এটা সৰু ভুলৰ কাৰণে পাছত গৈ পেলাই বহুত ডাঙৰ হৈ যায়গে। কিন্তু সেই সৰু ভুলটো আমি যে সৰুতে যদি আমি শেষ কৰিব পাৰোঁ, তেন্তে হয়তো হি ডাঙৰ হ'বলৈ সুবিধাই নাপাব। আমাৰ এতিয়া সমাজত কি হৈছে, তাৰ আগত কৈ লৈছোঁ, এই ভিডিঅ'টো বনোৱাকে মোক কিছুমানে হয়তো বেয়াও পাব পাৰে, কিন্তু পালে পা ভাই, তহঁতৰ কাৰণে মই ঘেণ্টা খাতি নকৰোঁ। আৰু তহঁতি কি বেয়া পাবি ভাই, তহঁতৰ কাৰণে মই বুলি নহয়, তহঁতৰ কাৰণে কোনোৱেও নিজৰ মাক বাপেকৰ আগত ইউটিউবটো খুলিব নোৱাৰে। ইউটিউব খুলিলে কি হয়, ইউটিউবত আজিকালি এনেকুৱা থাম্বনেল লগায়, যিটো বেয়া থাম্বনেল লগায়, ভিডিঅ'টো যিবোৰ বেয়া ভিডিঅ' আপলোড কৰে, তাৰ কাৰণে হয়তো ভিডিঅ'ত লাগিলে আপোনাৰ যিয়ে নাথাকক, কিন্তু দুটামান ভিউ পাবৰ কাৰণে যিটো বেয়া থাম্বনেল লগায়, সেই থাম্বনেলটোৰ কাৰণে আজিকালি মানুহৰ ওচৰত ইউটিউবটো খুলিব নোৱাৰা হৈ গৈছে। তো আমি তাৰ কাৰণে কি কৰিব লাগিব, আমি যদি সকলোৱে সেই যিবিলাক চেনেলত তেনেকুৱা থাম্বনেল বা তেনেকুৱা ভিডিঅ' আপলোড কৰে, এনেকুৱা বহুত চেনেল আছে যিবোৰ চেনেলত দুটামান ভিউ পাবে বা কিছুমান কাৰণত আজিকালি হয়তো বহুতে এনেকুৱা সেক্সুৱেল ভিডিঅ'বিলাক বহুত ভাল পাব পাৰে, কিন্তু ভাল পালেও কিন্তু উপায় নাই, এনেকুৱা ভিডিঅ' আপলোড কৰিব নালাগে ইউটিউবত, বা ইউটিউবৰ এইটো ৰুল আছে, ইমান আপলোড কৰিব নালাগে। কিন্তু থাম্বনেলটো তেনেকুৱা বেয়া লগাব নালাগে, কাৰণ আমি অসমীয়া হয় ভাই, আমি কোনো বাহিৰা দেশৰ এইবোৰ আলটু ফাল্টু আমি সকলো এইবোৰ ৰাখিব নোৱাৰোঁ। আমি অসমীয়া হয়, আমি অসমীয়াৰ দৰে থাকিম। আৰু এজন অসমীয়া যেতিয়া ইউটিউব খোলে, সেই অসমীয়াজনে ইউটিউবটো খুলিবলৈ অকল চাব লাগিব যে ওচৰত কোনোবা আছে নি, কাৰণ ইউটিউবত এনেকুৱা বেয়া ভিডিঅ' আপলোড কৰা হয়, যিটো আপুনি হয়তো জানে, কিন্তু তাৰ কাৰণে ভিডিঅ'টো মই দেৰি কৰি নাথাকোঁ, মই মেইন টপিকটো লৈ আহিছোঁ। মোৰ যদি কথাটো যদি আপোনালোকে যদি একমত হয়, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পাওক যে এনেকুৱা কৰিলে হয়তো বহুত নহ'লেও অলপ বেছি অলপ কমিব। যদি কৈ লৈছোঁ, মোৰ যিটো মন্তব্য আছে সেইটো হৈছে, যিবিলাক তেনেকুৱা থাম্বনেলৰ চেনেল আছে বা কেনেকুৱা ভিডিঅ' আপলোড কৰা চেনেল আছে, যাতে সেই চেনেলবিলাকক আনছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আনছাবস্ক্ৰাইব কৰাৰ পিছত সেইটো ভিডিঅ' বা সেইটো চেনেলত দ্বিতীয়বাৰ কেতিয়াও নাযাব। লাগিলে সি যিমান ডাঙৰ চেনেল নহওক, লাগিলে যিমান ডাঙৰ চেনেলে নহওক, কিন্তু আমি অসমীয়া হয় ভাই, আমাৰ মান সন্মান ইজ্জত আছে। আৰু ইয়াত তহঁতৰ নাথাকিব পাৰে, কিন্তু আমাৰ আছে। শেষত এইটোৱে ক'ব লৈছোঁ যে আপোনালোকে তেনেকুৱা চেনেলবিলাকক আনছাবস্ক্ৰাইব কৰি দিয়ক, আৰু নেক্সটবাৰ সেইবোৰ চেনেলত নাযাব। কিবা শিকিব আছে আপুনি তাত, অসমত বহুত ভাল চেনেল আছে, বহুত ভাল ইউটিউবাৰ আছে, যিবিলাকে হয়তো বহুত ভাল ভিডিঅ' আপলোড কৰে। তেনেকুৱা কোনো সেক্সুৱেলৰ কথা নোকোৱা নহয় বা কোনো তেনেকুৱা হেৰিত বুজোৱা নহয়, কিন্তু বহুত ভাল ইউটিউবাৰ আছে অসমত, তেওঁলোকৰ চেনেল ছাবস্ক্ৰাইব কৰি লওক। আৰু তেনেকুৱা যিবিলাক বেয়া থাম্বনেল লগোৱা চেনেল আছে, সেই চেনেলবিলাকক আনছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে তেনেকুৱা চেনেলবোৰ আনছাবস্ক্ৰাইব কৰি দিয়ে। আৰু সেই চেনেলবিলাকৰ যেতিয়া ছাবস্ক্ৰাইব কমি যাব, তেতিয়া ভিউ কমি আহিব, তেতিয়া তেওঁৰ চেনেলটো বন্ধ হ'বলৈ বাধ্য হ'ব। আৰু তেওঁ তেতিয়া গম পাব যে অসমত এনেকুৱা নচলে, আৰু তেতিয়া হয়তো তেওঁ অলপ হ'লেও বুজি পাব, আৰু নেক্সট তেনেকুৱা চেনেল খুলিবলৈ তেওঁ ট্ৰাই নকৰে, আৰু তেওঁ দেখি বেলেগেও ট্ৰাই কৰিব নোৱাৰে। কাৰণ কিছুমান কি হয়, তেনেকুৱা চেনেল বনালে ভিউটো বহুত বেছি আহে, সেইকাৰণে তেনেকুৱা বুলি ভাবি বহুতে হয়তো তেনেকুৱা চেনেল খুলিব বিচাৰে। কিন্তু তেনেকুৱা চেনেল খুলিবলৈ আমি চান্স দিব নালাগে, সেইটো আপুনি জানে আৰু ময়ো জানো। কিন্তু সেইকাৰণে আপুনি সকলোকে আনছাবস্ক্ৰাইব কৰি দিয়ক, যিবিলাক তেনেকুৱা ভিডিঅ' বা থাম্বনেল দি চেনেল খুলিছে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো কিবা ভাল লাগে, তেনে লাইক কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আজি ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কাৰণ ছাবস্ক্ৰাইব কৰিব দৰকাৰ নাই, কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাই যায় যে এনেকুৱা কৰিলে সেইবিলাক হয়তো অলপ হ'লেও কমিব। তেতিয়া আমি নিজৰ মা বা দেউতা বা সকলোৰে আগত ইউটিউবটো ভালদৰে অসমীয়া ভিডিঅ' চাবলৈ ব্যৱহাৰ কৰিব পাৰিম। কিন্তু জেনেৰেলি কি হয়, অসমীয়া ভিডিঅ' চাবলৈ হ'লে চাব নোৱাৰে আপুনি, তেনেকুৱা সেক্সুৱেলৰ কথা ক'লে। আজিলৈ ভিডিঅ'টো ইমানে, জয় অসম।